তো নমস্কাৰ বন্ধু বান্ধৱীসকল, মই ধ্ৰুৱ। তো বন্ধু বান্ধৱীসকল, যোৱাকালি আমাৰ SSC কনষ্টেবল GD 2021 ফাইনেল ৰিজাল্ট ডিক্লেয়াৰ কৰিলে আৰু যোৱা ৰাতি আপোনাৰ আমি টোপনি মাৰিবই পৰা নাই। গতিকে আমাৰ মাও আজি মোৰ লগত আছে। গতিকে আজি মোৰ এক্সপিৰিয়েঞ্চটো মই আপোনালোকক কেনেদৰে শ্বেয়াৰ কৰিম মই ভাবি পোৱা নাই। তো আজি মা আছে। তো মই প্ৰথমতে কওঁ যে মই চিলেক্ট হৈছোঁ। আপোনাৰ মোৰ ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ আছে আছাম ৰাইফল, ছেকেণ্ড আছিল ITAP। মোৰ মাৰ্কছ আছিল 45.2907, কিন্তু আছাম ৰাইফলছৰ আপোনাৰ কাট অফ গৈছে 48। গতিকে মই আপোনাৰ ইণ্ডিয়ান তিব্বত বৰ্ডাৰ পুলিচ ফ'ৰ্চটো পাইছোঁ। তো আজি মোৰ লগত মা আছে। তো মই একবাৰ মাক সুধিবৰ কাৰণে চেষ্টা কৰিম যে আজি এক্সপিৰিয়েঞ্চ কেনেকুৱা বা ফিল কেনেকুৱা আজি, যে যোৱাকালি ৰাতি যেতিয়া মই চাকৰিটো হ'ল তেতিয়া মোৰ কেনেকুৱা তাৰমানে ফিল হৈছে যে মই বহুত সুখী হৈছোঁ। অঁ সুখী হৈ বহুত আনন্দ পাইছোঁ। আৰু এতিয়া তাৰমানে কেনা তাৰমানে এতিয়া যে এতিয়া সেই আৰু ধৰক এক্সপিৰিয়েঞ্চটো আৰু আনন্দ বহুত পাইছোঁ। তাৰমানে কি হ'ব কি নহ'ব এটা অন্তৰত ভাবি থকা গৈছিল কথাটো। ষ্ট্ৰাগলটোৰ কথা কওঁতো ভাল হ'ব যে কিমান কষ্ট কৰি পেলাই আজি এই স্থানটো পাইছি, আৰু ফলটো পাইছি। আৰু আজিকালি বিশেষ কৰি বহুতে ভাবে যে অকল ৰানিং কৰি থাকিলে চাকৰি পায় বা কিবা পায়, কিন্তু পঢ়াটো কিমান কষ্ট বা পঢ়াৰ কাৰণে আজিকালি কিমান কম্পিটিশ্যন, সেইটো মায়ে ক'ব যে মই দিনত কিমান কি পঢ়ি আছিলোঁ। ই একদম লেট্ৰিন আৰু পেচাব কৰাৰ বাহিৰে এনি টাইম পঢ়িয়ে আছিল। বহুত কষ্ট কৰিছে। আজি কষ্টৰ ফল মানে এইখিনি মানে ফলটো পাইছি আৰু সেইটোৱে আৰু গতিকে কাৰণ আৰু এতিয়া ধৰা আজি মই বাৰু চাকৰি পাইছোঁ, কিন্তু কিছুমান আজি এইটো দিনত কিছুমানৰ দুখো হৈছে, কাৰণ আজি ফাইনেল মেৰিটত কিছুমান কেণ্ডিডেটছ ওলাই যাব লগা হৈছে। গতিকে তেওঁলোকৰ আজি যথেষ্ট বেয়া লাগিছে। গতিকে সেইকেইটা কেণ্ডিডেটছক কি ক'ব যাব? সেই এটা কেণ্ডিডেটক মই এইখিনিয়ে কওঁ যে তাহোন হতাশ হৈ লাভ নাই, আৰু আগন্তুক দিন আছে বহুত। তাতে যাতে তাহোন আৰু আশা কৰি চেষ্টা চলি থাকে। সেইটোৱে মই মোৰ ফালৰ পৰা নতুনকৈ আৰু আইছি তাতে আৰু ভাল হ'ব সিহঁতৰ নিশ্চয়। গতিকে আজি মই মই আপোনালোকক জনাবৰ কাৰণে চেষ্টা কৰিলোঁ এইটো ভিডিঅ'ৰ মাধ্যমত যে মই ইণ্ডিয়ান তিব্বত বৰ্ডাৰ পুলিচ ফ'ৰ্চত মই চিলেক্ট হৈছোঁ। গতিকে টুডে আই এম ভেৰি কি ক'ম আৰু মই তাৰমানে সেইকাৰণে মই আজি এইটো ভিডিঅ'ত মই জনাবৰ কাৰণে চেষ্টা কৰিলোঁ। নেক্সট ভিডিঅ' আহি আছে। তো কেতিয়া জইনিং হ'ব কি হ'ব, তো আপুনি যদি নতুন তেতিয়াহ'লে এইটো চেনেল ছাবস্ক্ৰাইব কৰি থৈ দিব। তো লাষ্টত কি ক'বা মা? লাষ্টত মই এইটোৱে ক'ম, তাৰ আহে দিনবিলাক যাতে ভাল হয়, সুখৰ হয়, আৰু ভগৱানে যাতে তাক শক্তি দিয়ে, সেইটোৱে আৰু। ঠিক আছে বাৰু, এইখিনি কথা কৈ কিনে আজি ভিডিঅ'টো সমাপ্ত কৰিলোঁ। জয় হিন্দ।